পশ্চিম সুবা নযুৱ সংঘৰ কৰ্মী তথা প্ৰকৃতিপ্ৰেমী সঞ্জীৱ নাথৰ নেতৃত্বত দৰঙৰ চিপাঝাৰত বন্যপ্ৰাণী সজাগতা সপ্তাহৰ সজাগতা সভা ৭১ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উপলক্ষে ওৰাং ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ প্ৰকল্প চিপাঝাৰ পশ্চিম সুবা যুৱ সংঘৰ যুটীয়া উদ্যোগত সংঘৰ সাংস্কৃতিক মঞ্চত এখন সজাগতা সভা অনুষ্ঠিত হয়। মঙলদে বন্যপ্ৰাণী সংমণ্ডল বিষয়া প্ৰদীপ্ত বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত এই সভাত মানুহ আৰু বন্যপ্ৰাণীৰ সহাৱস্থান শীৰ্ষক বিষয়ত চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডক্টৰ প্ৰসন্ন কুমাৰ নাথ, অৱসৰপ্ৰাপ্ত চৰকাৰী বিষয়া চক্ৰধৰ নাথ, স্থানীয় বয়োজ্যেষ্ঠ নাগৰিক তথা কৃষি শিক্ষক মাধৱ শৰ্মা, জ্যেষ্ঠ সাংবাদিক ভাৰ্গৱ কুমাৰ দাস, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বন্যপ্ৰাণী আলোকচিত্ৰ শিল্পী নেজিব আহমেদ আদিয়ে বহনক্ষম মানৱ সভ্যতাত বন্যপ্ৰাণী আৰু প্ৰকৃতিৰ অপৰিসীম ভূমিকাৰ বিষয়ে আলোচনা আগবঢ়ায়। বক্তাসকলে অঞ্চলটোৰ এক প্ৰাকৃতিক সম্পদ মেৰু পুখুৰী আৰু ইয়াত বসবাস কৰা চৰাই-চিৰিকটি বন্যপ্ৰাণী আদিৰ সুৰক্ষা প্ৰদানত পশ্চিম সুবা যুৱ সংঘৰ কৰ্মীসকলে সঞ্জীৱ নাথৰ নেতৃত্বত দেখুৱাই অহা নিস্বাৰ্থ প্ৰকৃতিপ্ৰেমীৰ ভূয়সী প্ৰশংসা কৰে। সভাখনত অঞ্চলটোৰ যুৱক-যুৱতী, পুৰুষ-মহিলা সমন্বিতে বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। আমি আজি ৭১তম বন্যপ্ৰাণী সপ্তাহ উপলক্ষে আমাৰ এই অঞ্চলত চিপাঝাৰৰ পশ্চিম সুবা অঞ্চলত আমি এখন সজাগতা সভা পাতিবলৈ আহিছিলোঁ। বিশেষ উদ্দেশ্য আমাৰ আছিলে যে ইয়াৰ যিখিনি জলাশয়, সেই জলাশয়ত বিভিন্ন ধৰণৰ বন্যপ্ৰাণী চৰাই আহে। বিশেষকৈ এতিয়া উইণ্টাৰ শীতকাল আহিছে, শীতকালত বহুত পৰিভ্ৰমী চৰাই ইয়ালৈ আহে। তাকে দেখি কিছুমান দুষ্কৃতিকাৰীয়ে ইয়াতে চৰাইবিলাক বধ কৰিবলৈ আহে। কিছুমান মানুহে নাজানি পেলাই আহে, কিছুমানে জানি শুনিও আহে। এই গোটেই কথাখিনি আমি ৰাইজৰ লগত আলোচনা কৰিলোঁ, কেনেকৈ আমি সংৰক্ষণ কৰিব লাগে জেগাখিনি। এইটোৱে আমাৰ মূল উদ্দেশ্য আছিলে। ৰাইজকতো আমি এটা অনুৰোধ জনাইছোঁ, তেখেতসকলে গোটেই অঞ্চলটো যাতে অকল ইয়াত বুলিয়েই নহয়, গোটেই অঞ্চলটোত তেওঁলোকে সংৰক্ষণ কৰে। বিশেষকৈ সজাগ হ'বলৈ কৈছোঁ যে এনেকৈ ধৰণৰ দুষ্কৃতি পালে তেওঁলোকে বাধা দিব বা এনেকুৱা কাম কৰিব নালাগে। সেইখিনিয়ে আমাৰ উদ্দেশ্য। বন্যপ্ৰাণী ধ্বংসৰ আমাৰ যিখন ৱাইল্ড লাইফ প্ৰটেকশ্যন এক্ট আছে, তাত বিহিত বিধি আছে। তাত আমি সকলোকে আমি পানিছমেণ্ট দিব পৰা ব্যৱস্থা আছে। এতিয়া ঘটনা হৈছে কি, দুটা প্ৰকৃতিৰ মানুহ আছে। মই ক'লোৱে অলপ আগতে, কিছুমানে নাজানি পেলাই কৰি আছে আৰু কিছুমানে জানি শুনি কৰি বা তেওঁলোকৰ প্ৰফেশ্যনেল হিচাপে লয়। সেই প্ৰফেশ্যনেল লোৱা মানুহখিনিক আমি বাধা দিব লাগিব, সেইখিনিক আমি পানিছমেণ্ট দিব লাগিব। কিন্তু যিখিনিয়ে নাজানে, ভুলতে কৰি আছে, তেওঁলোকক আমি বুজাই পেলাই তেওঁলোকক এই কৰ্মৰ পৰা বাধা দিব লাগিব। ভাৰত চৰকাৰৰ বন্যপ্ৰাণী সপ্তাহৰ আজি যোৱা ২ তাৰিখৰ পৰা ৮ তাৰিখলৈকে যি বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰিছে, তাৰে অংশ হিচাপে আজি পশ্চিম সুবাত যুৱ সংঘৰ আহ্বানত ইয়াতে দৰং জিলাৰ যি DFO ফৰেষ্টৰ তেওঁ আহিছিল আৰু তেওঁৰ এটা অফিচৰ দলো আহিছিল আৰু আহি ইয়াতে ৰাইজৰ মাজত এক সজাগতা শিবিৰৰ আয়োজন কৰিছিল। আৰু এই সজাগতা শিবিৰৰ নেতৃত্বত আমাৰ এই গাঁৱৰে এগৰাকী উদীয়মান প্ৰকৃতিপ্ৰেমী যুৱক সঞ্জীৱ নাথ আৰু তেওঁৰ সংগীসকলে বিশেষভাৱে গুৰুত্ব দি এই আয়োজন কৰিছিল। আৰু এই আয়োজনে মানুহখিনিৰ মাজত এক সজাগতা সৃষ্টি কৰিবৰ কাৰণে সক্ষম হৈছে। আৰু আমি ভাবোঁ এই সজাগতাই এক ধৰণৰ পৰিৱৰ্তন আনিব আৰু প্ৰকৃতি আৰু মানুহৰ যি সম্পৰ্ক, এই সম্পৰ্কক বেছি গাঢ় কৰিব। তাক আমি আন্তৰিকতাৰে আশা কৰিছোঁ আৰু সেইকাৰণে ইয়াতে আমি এই ধৰণে উপস্থিত আছোঁহি। ধন্যবাদ।